আপোনালোকে জানেনে মই যে বহি আছোঁ আমাৰ এই ঘৰটো বা আমাৰ এই গাঁওখন এখন ৰাজধানীত অৱস্থিত নাজানে ন বলক আপোনালোকক লৈ যাওঁ আজি অলপমান ইতিহাসৰ ফালে কি ৰাজধানী কেনেকৈ হৈছিল এই ৰাজধানীখন সকলো কম আজিৰ এই ভিডিঅ'টোত বলক নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ৰাজ RK8474 ইতিহাস অবিহনে আমি আধৰুৱা আমাৰ শিপা সদায় ইতিহাসৰ লগতে জড়িত হৈ থাকে আমাক যদি কোনোবাই সোধে বা আমাৰ যদি পৰিচয় সোধে তেতিয়াহ'লে আমি সদায় কলা সংস্কৃতি আৰু ইতিহাসৰ জৰিয়তে আমি আমাৰ পৰিচয় আগবঢ়াওঁ গতিকে আজি ইতিহাসৰ যেহেতু কথা মানে লৈ আহিছোঁ আপোনালোকক ইতিহাসৰ এটা সম্পদ দেখুৱাবলৈ গড় বুলি ক'লে আমাৰ মনত কি আহে সাধাৰণতে যে আমাৰ জাতীয় সম্পদ এশিঙীয়া গড়ৰ কথা আমাৰ মনত আহে আৰু অলপ সময়ৰ বাবে এশিঙীয়া গড় ছাইড কৰি থৈ কিনে আমি যদি গড় বুলি কওঁ তেতিয়াহ'লে আমাৰ মনত আহে আমাৰ লাচিত বৰফুকনে যিটো গড় বনাইছিল বা দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ গল কাটি দিছিল সেই গড়টোৰ কথা আমাৰ মনত আহে বা সেনেকুৱা আন এটি গড়ৰ ওপৰত মই বৰ্তমান থিয় হৈ আছোঁ আৰু এই গড়টো হৈছে আমাৰ ঘৰৰ কাষতে আৰু প্ৰায় 500 মিটাৰমান আহিলে এই গড়টো পায় এই গড়টো হৈছে আৰিমত্ত গড় অসমৰ দুই ঠাইত এতিয়াও এই ঐতিহাসিক সম্পদ বা ঐতিহাসিক গড় এতিয়াও দুই ঠাইত আছে তাৰ ভিতৰত এইটো হৈছে এটা আৰিমত্ত গড় এই গড়টো আৰিমত্ত ৰজাই বনাইছিল 1365 চনত আৰিমত্ত ৰজাই যেতিয়া শাসন কৰিছিল আৰু সেই বেতনাত আৰিমত্ত ৰজাৰ ৰাজধানী আছিল সেই বেতনাৰ পৰা তেওঁৰ ৰাজধানী যেতিয়া কামৰূপৰ এটা অংশ জয় কৰিছিল তেতিয়া কি কৰিছিল তেওঁ বেতনাৰ পৰা সেই ৰাজধানীখন কামৰূপৰ এই জয় কৰা অংশত লৈ আহিছিল মানে উঠাই আনিছিল আৰু আৰিমত্ত ৰজাই সেই তেওঁৰ ৰাজধানীখন সুৰক্ষা ৰখাৰ বাবে যাতে কোনো শত্ৰু সৈন্যই আক্ৰমণ কৰিব নোৱাৰে তেওঁৰ ৰাজধানীত তাৰ বাবে তেওঁ এইদৰে গড় নিৰ্মাণ কৰিছিল এই গড়টো পূবৰ পৰা মানে পশ্চিমলৈ প্ৰায় 6 মাইল মানে প্ৰায় 10 কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ 4 মাইল মানে প্ৰায় 6.5 কিলোমিটাৰ দৈৰ্ঘ্য আয়তাকাৰ ক্ষেত্ৰত তেওঁ গড়টো নিৰ্মাণ কৰিছিল এই গড়টোৰ আন এটি নাম বৌদ্ধগড় হিচাপেও জনা যায় মানে বৌদ্ধদেৱে মানে দুটা কাহিনী আছে ইয়াৰে বৌদ্ধদেৱে এই গড়টো নিৰ্মাণ কৰিছিল বুলি কোৱা হয় আৰু তাৰপিছত মানে আৰিমত্ত ৰজাই এই গড়টো পুনৰ নিৰ্মাণ কৰিছিল বুলি মানে কোৱা হয় এতিয়া কোনটো সঁচা কোনটো মিছা গম নাপাওঁ বাৰু কিছুমানে কয় আৰিমত্ত ৰজাই বনাইছিল আৰু কিছুমানে কয় যে আৰিমত্ত ৰজাই এই গড়টো পুনৰ নিৰ্মাণ কৰিছিল বাৰু যি নহওক 1365 খ্ৰীষ্টাব্দত আৰিমত্ত ৰজাই ইয়াতে মানে ৰাজধানী পাতিছিল আৰু এইটো হৈছে এই গড়টো আৰু গড়টো ভাবি চাওকচোন সেই 1365 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা এই গড়টো এতিয়াও ইমান ওখ হৈ আছে আৰু ভাবি চাওক তেতিয়া কিমান ওখ আছিল এয়া চাওক এইটো হৈছে গড় আৰিমত্ত ৰজাই নিৰ্মাণ কৰা এই গড়টো বৰ্তমান এই গড়টোৰ অৱস্থা মানে মই এই ভিডিঅ'টো এই কাৰণে কৰিছোঁ যে বৰ্তমান এই গড়টোৰ অৱস্থা ইমানে শোচনীয় হৈ পৰিছে যে মানে কি ক'ম আৰু এইবিলাক চব গছ-গছনি ইয়াতে বহুত কিবা কিবি আছিল বহুত বনৌষধি গছ আছিল বা বহুত মানে মূল্যৱান গছ আছিল আৰু এইবিলাক গছ একো নাই এইবিলাক চব মানে কাটি নোহোৱা কৰি পেলাইছে আৰু পুৰা আৰু গছটো কাটিছে ইয়াৰ পৰা গড়ৰ পৰা মাটি কাটি কিনে নিজৰ ঘৰত ইয়াৰ মাটি দিছে বা মই দুটামান ভিডিঅ' ক্লিপ দেখাই দিছোঁ চাই লওক আপোনালোকে এই গড়ৰ অৱস্থা কেনেকুৱা পৰিস্থিতি হৈছে বৰ্তমান এই গড়ৰ চাই লওক আৰু ৰঙিয়াৰ ইতিহাস বা ৰঙিয়াৰ ঐতিহাসিক সম্পদ বুলিলে এই গড়টো এটা আৰিমত্ত গড়ো এটা ৰঙিয়াৰ ঐতিহাসিক সম্পদৰ ভিতৰত আছিল কিন্তু বৰ্তমান চৰকাৰেও ইয়াৰে কোনো ব্যৱস্থা লোৱা নাই কৈছিল কেইদিনমান আগত বহুত কিবা কিবি মোটামুটি আজিৰ পৰা ধৰি লওক 3-4 বছৰ আগত ওলাইছিল এনেকুৱা কথা যে গড়টোক লৈ কিনে মানে বহুত মানুহ ওলাই আহিছিল মানে এই ডিম্পুৰে কোৱাৰ নিচিনা মানে আমাৰ মানুহখিনি হৈছে আচলতে এটা মানে ট্ৰেণ্ডিঙত চলা মানুহ কেইদিনমান ধৰি লওক এসপ্তাহ 15 দিন 1 মাহ বাছ সেইটো চলিল আৰু যে এই গড়টোৰ কাৰণে সেই কৰিব আৰু মানে কাম কৰিব বা গড়টো ভালদৰে সজাই তুলিব এনেকৈ কৈছিল আৰু কিছুমান মানুহ ওলাই আহিছিল বা আৰু চৰকাৰেও বহু বছৰ আগতে এইবিলাক চাওক ড্ৰেইন গড়ৰ কাষে গড় খান্দি কিনে এই ড্ৰেইন নিৰ্মাণ কৰিছিল এইবিলাক ড্ৰেইন নিৰ্মাণ কৰিছিল কিন্তু বৰ্তমান ড্ৰেইনৰো অৱস্থা নাই গড়ৰো অৱস্থা নাই একো নাই ড্ৰেইনৰে না পানী আহে না কিবা আহে কিহৰ কাৰণে কৰিছিল এইটো নে কি মই একো ধৰিব পৰা নাই প্ৰায় 3-4 বছৰ আগত ইতিহাস প্ৰসিদ্ধ ৰঙিয়াৰ গৌৰৱ আৰিমত্ত গড়টো সংৰক্ষণ কৰোঁ আহক শ্লোগানেৰে এই গড়টো সংৰক্ষণ কৰাৰ বাবে কিছুমান লোক ওলাই আহিছিল আৰু চৰকাৰৰ কথা বাদ দিয়ক আমিতো নিজেই জানো এইটো এটা ইতিহাস প্ৰসিদ্ধ ঠাই বা
ইতিহাস ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এইটো আমি কিয় নষ্ট কৰোঁ, আমি কিয় কাটো? এইটোতো চৰকাৰে কাটিব অহা নাই ন, আমি নিজে মানুহখিনিয়ে ইয়াতে সেইবিলাক গড়টো নিজে কাটি কাটি শেষ কৰিছোঁ, বা এই গছ চছ এইবিলাক নোহোৱা কৰিছোঁ, গড়টো কাটি কাটি নোহোৱা কৰিছোঁ। কিছুমান অলপ অলপ ঠাইত এই গড়টো আছে, আৰু কিছুমান ঠাইততো একদম দুখ লগা অৱস্থা, অলপমান মানে নায়ে আৰু ঘৰৰ যি কিবা এটা গড় আছিল ইয়াতে একো চিন চাবেই নাই। মই তাকে ক'ব বিচাৰিছোঁ যে আমি চৰকাৰৰ কথা ক'ব নাযাওঁ, চৰকাৰে কেতিয়াবা কিবা কৰিব সেইটো মই আশা নকৰোঁ। কিবা কৰিলে সেইটো কৰিলেতো ভালেই বাৰু। আমি যদি গড়টো নাকাটি কিনে ইয়াতে থকা গছ চছ এইবিলাক যদি নাকাটো, আমি গড়টোতো থাকি যাব, এই গছ গছনিৰ শিপাই গড়টো ধৰি ৰাখিব। এয়া চাওক, এইটো হৈছে গড়, এইটো গড় এনেকে আহি কিনে, মানে মই যে কৈছোঁ মানে আয়ত ক্ষেত্ৰত মানে তেখেতে গড়টো নিৰ্মাণ কৰিছিল আৰিমত্ত ৰজাই। এইটো গড় এনেকে যাই কিনে এনেকে গৈছে, এইটো মানে কোণা এটা, আৰু এইটো কোণা, আৰু এইটো হৈছে লাষ্ট শেষ পইণ্ট, আৰু এইটো সীমা গড়ৰ। আৰু এয়া চাওক, গড়ৰ ওপৰতে এয়া ঘৰ নিৰ্মাণ কৰিছে, গড় কাটি কিনে ইয়াতে ঘৰ, এইবিলাক এইটো গড়, এই গড়টো কাটি কিনে ইয়াৰ ওপৰত এই ঘৰ নিৰ্মাণ কৰিছে এইবিলাক। এইটো গড় চাওক, এইটো সীমা ইয়াৰা এইফালে, আৰু এইটো ইয়াৰ পৰা এইফালে আছিল এই গড়টো। এয়া চাওক, গড়টো মানে বহুত ঠাইত গড়টো এনেদৰে শেষ কৰি পেলাইছে, মানে পুৰা নোহোৱা হৈ গৈছে আৰু গড়টো। এইখিনিত যে কিবা গড় আছিল এইখিনি আকৌ ধৰিবই নোৱাৰি, মানে গড়টোৰ মাটিবিলাক গছৰ শিপাৰে মাটিবিলাক ধৰি ৰাখে, আৰু গড়টো যিমান দিনলৈ থাকে আমি নিজে একো কৰিব নালাগে। এইখিনি মাজেৰে কাটি কিনে এনেকৈ ৰাস্তা, পানী যোৱা ৰাস্তা বনাই দিছে। তো এনেকৈ অকল এইখিনিত বাৰু গমেই পায়, এইখিনিত গড় অলপ আছে, মাজেৰে ৰাস্তা মানে কাটি দিছে আৰু। কিন্তু এনেকুৱা বহুত ঠাই আছে এই গড়টোৰ, মানে কিছুমান ঠাইত গড় আছে বুলি মানে ধৰিবই নোৱাৰি, আৰু এনেকুৱা কৰি পেলাইছে। আমি যদি ইয়াৰে মাটি নাকাটো, এই গছবিলাক যদি আমি নাকাটো, এই গড়টো আমি একো কৰিব নালাগে, যেনকৈ আছে সেনেকেই থাকিব। গতিকে এইবিলাক যদি আমি নকৰোঁ, এইবিলাক চাওক, এইবিলাক শেষ হৈ গৈছে, এই গড় কাটি নোহোৱা হৈ গৈছে। আৰু এইবিলাক ইয়াতে বহুত কিবা কিবি গছ গছনি আছিল, এই দেখাই দি আছোঁ মই, চাওকচোন, এই গছ গছনিবিলাক মানে নোহোৱা হৈ গৈছে, গছ গছনি কাটি নাই, একদম অৱস্থা শেষ। গতিকে আমি নিজৰ ফালৰ পৰা একো কৰিব নোৱাৰিলেও মানে এই গড়টো যাতে আমি নাকাটো, বা এই গছবিলাক যাতে আমি কাটি শেষ নকৰোঁ, এইখিনিয়ে মোৰ অনুৰোধ। এইটোৱে আছিল এটা সৰু ভিডিঅ' আপোনালোকলৈ এই গড়ৰ বিষয়ে, বা এই আমাৰ ইতিহাস, ৰঙিয়াৰ ইতিহাসৰ বা ৰঙিয়াৰ গৌৰৱৰ বিষয়ে। আৰু মই এইটোলৈ সুখী যে আৰিমত্ত ৰজাই স্থাপন কৰা ৰাজধানীত বৰ্তমান মোৰ ঘৰ। নমস্কাৰ।